ডিৰিমিক্স ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি এটা বিশেষ ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়ালোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। গহপুৰৰ পৰা কিছু নিলগত ধবজি নামৰ এখন গাঁও। সেইখন গাঁৱৰে এজন শাৰীৰিকভাৱে বাধাগ্ৰস্ত এজন যুৱক। তেখেতৰ নাম হৈছে ৰাজু দাস। তেখেতে শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি জীৱনটো কেনেদৰে পাৰ কৰিছে তাৰ সবিশেষ মই বৰ্ণনা দিবলৈ ওলাইছোঁ। জন্মগতভাৱে তেখেতৰ ভৰি দুখন অলপ বিকল হৈ আছে। তেখেতে সেই দুখন ভৰি এটা পৰিয়াল পোহপাল দিছে। তেখেতে ল'ৰা ছোৱালীক স্কুলতো পঢ়ুৱাই আছে আৰু তেনেদৰেই যিটো সুন্দৰভাৱে আগুৱাই গৈ আছে। কথা হ'ল কি, তেখেতে আজিলৈকে চৰকাৰৰ আঁচনি নামত কোনো ধৰণৰ সা সুবিধা পোৱা নাই। বহুতো তেনেকুৱা ফৰ্ম ছাবমিট কৰিছে, চৰকাৰলৈ পঠাইছে, তথাপিও কাৰো কাণসাৰ নাই। দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক বা চৰকাৰৰ কোনো প্ৰতিনিধি হওক, তেখেতৰ আজিলৈকে কোনো চকুত পৰা নাই। গতিকে তেখেতৰ মনত বহুতো ক্ষোভ আৰু দুখ আছে। চলিবলৈ, জীৱনটো পাৰ কৰিবলৈ, ঘৰখন চলাবলৈ বৰ কষ্টকৰ হৈ পৰিছে। তেখেতে সেই দুখন ভৰিয়েই জীৱনটো বৰ সুন্দৰকৈ আগুৱাই গৈ আছে। তেখেত পেছাত এজন মাছ বেপাৰী, মাছৰ ব্যৱসায় কৰে। গতিকে চৰকাৰৰ কৰ্তৃপক্ষই হওক বা পঞ্চায়তৰ কোনো জনপ্ৰতিনিধিয়ে হওক, আৰ্থিকভাৱে তেখেতক অলপ সহায় কৰিলে হয়তো তেখেতৰ পৰিয়ালবৰ্গই বা তেখেতে সুখেৰে কেইটামান দিন জীৱনটো পাৰ কৰিব পাৰে। তেখেতৰ পৰিয়ালবৰ্গৰ ফালৰ পৰাও অনুৰোধ কৰিছে বহুতো, কিন্তু তেখেতে আজিলৈকে কোনো পৰ্যাপ্ত সা সুবিধা পোৱা নাই। তেখেতলৈ মোৰ ফালৰ পৰাও শ্ৰদ্ধা নিবেদিছোঁ। তেখেতে যাতে সদায় এনেদৰেই শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি জীৱনটো সুন্দৰভাৱে পাৰ কৰি নিয়ে, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে লাগি ঘৰখন সুন্দৰভাৱে পৰিচালনা কৰে আৰু চৰকাৰৰ প্ৰতিনিধিয়ে বা পঞ্চায়তৰ কোনো জনপ্ৰতিনিধিয়ে তেখেতক যাতে কিছু পৰিমাণে সহায় কৰি অকণমান সকাহ দিয়ে। গতিকে মোৰ ফালৰ পৰাও বিনম্ৰ অনুৰোধ থাকিল যাতে তেখেতৰ পৰিয়াললৈ অকণমান হাঁহি ঘূৰাই আনিব পাৰে। মোৰ ফালৰ পৰাও বিনম্ৰভাৱে অনুৰোধ